এজন ফেমাস ৰাইটাৰ লেকচাৰাৰ লগতে পাব্লিক স্পিকাৰ তেখেত হ'ল ডেল কাৰ্নেগী তেখেতৰ এখন ফেমাস বুক হাউ টু উইন ফেন এণ্ড ইনফ্লুৱেঞ্চ পিপল ইয়াৰ হিন্দী ভাৰ্জন এটাও আছে লোকব্যৱহাৰ এই বুকখন আপোনালোকে পঢ়িব পাৰে মানুহৰ মাজত কেনেকৈ বন্ধুত্ব কৰিব পাৰি বা মানুহক কেনেকৈ ইনফ্লুৱেঞ্চ কৰিব পাৰি তাৰ ওপৰত মেইনলি কিতাপখন পঢ়ি চাব পাৰে কিতাপখন নিশ্চয় আপোনালোকৰ ভাল লাগিব আৰু নতুন কথা জানিব পাৰিব নেক্সট বুকখন হ'ল থিংক এণ্ড গ্ৰ' ৰিচ বাই নেপোলিয়ন হিল সোচিয়ে और अमीर बनिए ইয়াৰ হিন্দী অনুবাদ এটা আছে এখন আপুনি পঢ়িব পাৰে এই বুকখনৰ মেইন মোটিভটো হৈছে যে মানুহ কিদৰে ভাবিয়ে ধনী হ'ব পাৰি মানে কথাটো অলপ হাঁহি উঠা কথা ধৰণৰ কিন্তু ইয়াৰ মেইন কনচেপ্টটো হৈছে যে গ্ৰেটিটিউড বা ক'বলৈ গ'লে ল অফ টেকশ্যন মানে কিবা এটা বস্তু যিহেতু যেতিয়া আপুনি কৰিম বুলি ভাবিব সেই বস্তুটোৰ ওপৰত যেতিয়া আপুনি নিজক ফুল্লি ইনক্লুড কৰিব পাৰে গতিকে সেই কামটো আপুনি কৰিব পাৰিব তাত কোনো বাধা বিঘিনি আহিলেও আপুনি তাত সেই কামটো কৰিবলৈ সাকসেস হ'বই গতিকে এই বুকখন তাৰ ওপৰতে হয় তো পঢ়ি চাব পাৰে এখন আমাৰ নেক্সট বুকখন হৈছে ৰবীন শৰ্মাৰ এ মংক হু সোল্ড হিজ ফাৰাৰী এই বুকখনৰ মেইন মোটিভ হৈছে যে সম্পত্তি বা টকা পইচা ধন সম্পত্তি যে সকলো নহয় মানুহৰ লাইফত তাৰ বাহিৰেও যে মানুহৰ লাইফত কিবা এটা থাকে যিটো মানুহে কৰিব বিচাৰে বা কৰিব খোজে এই কিতাপখনৰ এজন ব্যক্তিৰ বিষয়ে দিয়া আছিল তেওঁ একচুৱেলি উকিল হয় এজন ফেমাস উকিল তেওঁ টকা পইচা সম্পত্তি থকাৰ পিছতো তেওঁ লাইফত কেতিয়াও সুখী হোৱা নাছিলে তাৰপিছত তেওঁ নেপালৰ কোনোবা এটা জেগাত গৈ তাত এজন মংক হিচাপে থাকিলে মংক হিচাপে থকাৰ পিছত তেওঁ লাইফৰ যিটো মোটিভ সেইটো তেওঁলোকে গম পালে তেওঁ তাৰপিছত তেওঁ লাইফটো চেঞ্জ হ'ল কিতাপখন পঢ়িব ভাল লাগিব পঢ়ি চাব পাৰে আপোনালোকে নেক্সট বুকখন হৈছে ৰিৱৰ্ক এই বুকখনো আপোনালোকে পঢ়ি চাব পাৰে এই বুকখনৰ মেইন মোটিভ হৈছে যিসকল নতুন উদ্যমী বিজনেছমেন বা কিবা এটা লাইফত কৰিম বুলি ভাবিছে বাৰে বাৰে তেওঁ ফেইলিয়াৰ হৈছে কিন্তু আকৌ পুনৰবাৰ তেওঁলোকে কামত কিদৰে আগবাঢ়িব পাৰে তাৰ বেলেগ বেলেগ কনচেপ্ট আছে বেলেগ বেলেগ অধ্যায় আছে গতিকে কিতাপখনৰ বিষয়ে আপোনালোকক মই জনাইছোঁ সৰু সুৰাকৈ কি আছে কিতাপখনত আপোনালোকে পঢ়ি চাব পাৰে নিশ্চয় উপকৃত হ'ব গতিকে আজিলৈ ধন্যবাদ